हेलो फ्रेंड्स, खबर निश्चय सकलोरे ভাল, मोरो ভাল, आशा करूँ आपनालोकर सकलोरे ভাল। तो बोलक आज गई आसो फुरिबोलै ভিতৰ সাইড ৰাণীপুখুৰী সাইড ওদালগুৰি ডিস্ट्रिক্ট। तो बोलक ভিডিঅ'টো आरम्भ करूँ। আহি পালো গুৰুস্থান বজাৰ। ইয়াত গুৰুস্থান বজাৰ বুলি কোৱা হয় কাৰণ এইখন আছে কবৰস্থান। এইটো কবৰস্থান থকাৰ কাৰণে এইটো গুৰুস্থান বজাৰ বুলি কয়। তো ইয়াত আহি পালো, বলক আগুৱাই গৈ থাকো। এতিয়া আহি পালো মৌচিতা বজাৰ পাৰ হলো। এইটো চাব পাৰে মোৰ পিছফালে মৌচিতা বজাৰটো চকটো হয়। তো বলক আৰু আগুৱাই গৈ থাকো। তো এইখন হল চামটিলা বজাৰ আহি পালো। ইয়াত কি বাৰে বা বজাৰ হয়, শনিবাৰ দেওবাৰ কিবা বাৰত হয় আৰু মনত নাই। আপোনালোকে জানিলে কমেণ্ট কৰি জনাব। আমি যেখন গাড়ী ৰিজাৰ্ভ কৰি আনিছো, সেইটো গাড়ীত আৰু কেইজনমান মানুহ আছে। এই গাড়ীটো আগুৱাই গ'ল, তো আমিও যাব লাগে। চামটিলা বজাৰ পাৰ হৈ আহিলো। আহি কিনে ইয়াত ধুনীয়া এটা পথাৰ পাইছো। এয়া চাওক, ধুনীয়া ধান চান পকি আছে। তো বলক আগুৱাই যাব লাগে। গাড়ীটো আগত গ'ল, ৰাস্তা চিনি নাপায়, ফোন মাৰি আছে আগুৱাই যাব লাগে, আগে যাব লাগে। তো বলক এইটো চাব পাৰা আপোনালোকে, ওদালগুৰিলৈকে একেবাৰে পুৰা মজা ৰাস্তা বনাইছে, একদম পুৰা ফাই ৰাস্তা। এইটো দি গৈছিলোঁ এদিন, গৈ বহুত মজা লাগিছিল। তো ফ্ৰেণ্ড, গাঁৱৰ সুবিধাবোৰ চাই লওক কেনেকুৱা। ধানবিলাক আনি কিনে পুৰা ৰাস্তাৰ মাজতে মেলি দিছে। এইবিলাক পথাৰৰ পৰা আনি ডাইৰেক্ট ৰাস্তাৰ মাজতে এইবিলাক ধুনীয়াকৈ মেলি দিছে। সুবিধা আছে গাঁৱত, আচলতে টাউনতকৈ গাঁৱত সুবিধা বেছি। এইটো কাৰণে বেছি মানুহবিলাক আহি কিনে ইয়াত বিপদত পৰি গৈছে। গাড়ীৰ পৰা চবকে নমাই কিনে পিছত গাড়ী পাৰ কৰিলে এতিয়া ইহঁত খোজকাঢ়ি পাৰ হৈ আছে। আচলতে কথাটো হ'ল, মোৰো ভয় লাগি আছে, ময়ো বিপদত পৰি গৈছোঁ। কি কৰিলোঁ এতিয়া, কেনেকৈ পাৰ হ'ম চাওকচোন। আপোনালোকৰ ভয় লাগে নে নাই কমেণ্ট কৰি জনাব। এনেকুৱা ব্ৰিজবিলাক পাৰ হওঁতে চাওক ফ্ৰেণ্ড, মই কি কপি এইটো পাৰ হ'ম এতিয়া। পাৰ হৈ গ'লো, ফাইনেলি আহি গ'লো, চিন্তা নাই আৰু। তো বলক আগুৱাই যাওঁ। এয়া ঘৰো প্ৰায় পালোৱে, আৰু 100 মিটাৰমান আছে দূৰ। তো ফ্ৰেণ্ড, মামাহঁতৰ ঘৰত আহিলোঁ। আহি কিনে মামাহঁতৰ ঘৰত গৈ চাহ পানী কিবা খাই আহিলোঁ। আহি কিনে এতিয়া মামাক উঠাই লৈ আহিলোঁ। মামা, মাস্কখন খুলি মুখখন দেখাই দিয়ক অলপমান। হাই ফ্ৰেণ্ড। তো এতিয়া মামাক লৈ কিনে গৈ আছোঁ। ক'ত গৈ আছোঁ আমি এতিয়া? পুঠিমাৰি বজাৰত গৈ আছোঁ। গৈ থাকোঁতে ইয়াতে এই চকখনৰ নাম কি? ইয়াত বৈৰাগুৰি চক ন? বৈৰাগুৰি চকৰ ওচৰতে আহি থাকোঁতে ইয়াত চালোঁ, এটা ধুনীয়াকৈ ইট ভাটা বনাই আছে, ইটৰ ফেক্টৰী। চাইছেনে কিমান ওপৰত উঠি কিনে মানুহে কাম কৰি আছে। ৰ'ব, বেক কেমেৰা দি দেখাই দি আছোঁ আপোনালোকক। তো আপোনালোকে চাই আছে, ওপৰত চাওক, একেবাৰে জুম কৰি দেখাই দিছোঁ অলপমান। ওপৰত মানুহে কাম কৰি আছে। চাইছেনে কিমান ওপৰত উঠিছে, উঠি কিনে কাম কৰি আছে। চাইছেনে ফ্ৰেণ্ড, ট্ৰেক্টৰেদি টানি ইটা ওপৰত উঠাই আছে। ট্ৰেক্টৰেদি টানি আছে আৰু এইবিলাক ওপৰত উঠি আছে। কি টেকনিকত উঠাই আছে ইটা ওপৰত, চাইছেনে? এয়া চাওক ফ্ৰেণ্ড, পুৰা ধুনীয়াকৈ লগাই দিছে, পুৰা মজাকৈ উঠাই আছে। তো ফ্ৰেণ্ড, চালে আপোনালোকে কেনেকৈ
কাম কৰি আছে মানুহে ইমান কষ্ট কৰি ওপৰত উঠে ওপৰৰ পৰা কি ধুনীয়াকৈ নামে তো ফালে তো বলক আগুৱাই গৈ থাকো তো ফ্ৰেণ্ড আহি পালো আৰু এটা বিপদৰ ঠাই কি কৰিম উপায় নাই মামা আপোনাৰ ভয় লাগে না নাই ভয় লাগে মানে বহুত ভয়ংকৰ তো আমাৰ মামাই কৰিব আজি বাইক পাৰ তো যাওক ভাই মোৰতো ভয় লাগে মামাই কৰি দিলে আজি আমাক পাৰ মামা কেনেকুৱা এক্সপেৰিয়েন্স বহুত ভাল লাগিল পাৰ কৰি কিনে তো ফ্ৰেণ্ডছ আহি থাকোঁতে এয়া ব্ৰিজখন পাৰ হৈ আহিছিলোঁ ক'ত ব্ৰিজখন দেখা পাইছোঁ চাগে ব্ৰিজখন পাৰ হৈ আহি কিনে ওপৰতে ইয়াত চালোঁ এটা ধুনীয়া হোটেল খুৰী এজনীয়ে ইয়াত হোটেল খুলিছে তো বলক হোটেলত গৈ অলপমান চাওঁ কি আছে তো ইয়াত আহি কিনে এটা অদ্ভুত বস্তু দেখা পালোঁ আপোনালোকে চাইছে না নাই দেখাই দি আছোঁ আপোনালোকক এইটো চাওক ফ্ৰেণ্ড মাটিত যে মানুহে যে চোলা বনায় এইটো চোলাটো আচলতে এটা দিয়ে জুই দিয়ে কিন্তু তিনি জাগাত তিনিটা বস্তু বনাব পাৰে একেলগে ইয়াতো দিব পাৰে তাতো দিব পাৰে তাৰমানে তাত কিবা এটা দিলে ইয়াত কিবা এটা বহালে ইয়াত কিবা এটা বহালে বহাই কিনে ইফালেদি জুই দিলে তিনিওটা একেলগে হৈ যায় এইটো বোলে খুৰীয়ে নিজেই বনাইছে খুৰীয়ে আচলতে ভিডিঅ'ত ওলাব খোজা নাই লাজ পাইছে নেকি চাইছে না ধুনীয়াকৈ পিঠা বনাই আছে খুৰী এইটো কি পিঠা বনাই আছে হে মালপোৱা তো ফ্ৰেণ্ডছ খুৰীৰ ওচৰৰ পৰা আহি কিনে ইয়াত এটা মজা বস্তু দেখা পালোঁ চাইছে না চাহ বাগিচা এইটো আচলতে প্ৰাইভেট হ'ব চাগে ন মামা প্ৰাইভেট হ'ব ৰ'ব আপোনালোকক অলপ ভালকৈ দেখাই দিবলৈ চেষ্টা কৰি আছোঁ দেখাই নাযায় এইফালেদি চাব পাৰিব অলপ মানে এইটো চাইছে না কি ধুনীয়া মজা লাগিছে একদম ধুনীয়া পৰিৱেশৰ মাজত ধুনীয়া চাহ বাগান চাহ বাগিচা চাই ভাল লাগি গৈছে একদম পুৰা মজা ঠাই কিন্তু ন মামা এই চাহপাতৰ বাগানৰ মাজত আকৌ বাগিচাখনৰ মাজত আকৌ মানুহৰ ঘৰো আছে বাগানত কাম কৰা মানুহবিলাকেই হ'ব চাগে তো মজা লাগি গৈছে কিন্তু মামা আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আপুনিতো মাজে মাজে ইফালে আহিয়ে থাকে ন আহি আছো এইটো চাইছেনে সেভ ৱাইল্ড লাইফ লিখা আছে তাত পুৰা মজাকৈ দেখা গৈ আছে চাইছেনে ইফালৰ মানুহৰ ঘৰবিলাকো চাই বহুত মজা লাগে আচলতে ভিতৰুৱা অঞ্চল না বহুত ভাল লাগে ইয়াত আহি কিনে ধুনীয়া পৰিৱেশ গছ গছনি চাৰিওফালে ধুনীয়া গছ গছনি ধুনীয়া পৰিৱেশ মুকলি পৰিৱেশ আৰু এটা বস্তু ৰ'ব আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ কাম কৰি চাইছেনে ফ্ৰেণ্ড ধুনীয়াকৈ চাহপাত উঠাই আছে চাহপাত উঠাই আছে বহুত মানুহে আপোনালোকে চাইছে মানুহবিলাকে চাই আছে মোৰ ফালে চাওক ফ্ৰেণ্ড খুৰীহঁতৰ লগত অলপমান লগ কৰিব আহিলোঁ খুৰীহঁতে ধুনীয়াকৈ কাম কৰি আছে বলক চাইছে ধুনীয়াকৈ কাম কৰি আছে চাহপাত উঠাই আছে এইটো চাওক কি ধুনীয়াকৈ পাত উঠাই আছে উঠাই চাব কেনেকৈ কি ষ্টাইলত পিছফালে থ'ব কি ধুনীয়াকৈ থ'ব চাওক কি ষ্টাইল আছে ন বাইদেউ দেখামতো আপোনালোকক ইউটিউবত চাবলৈ পাব ৰায়হান ব্লগছ বুলি মাৰিব তো আপুনি কিমান দিনৰ পৰা কাম কৰি আছে মোৰ কাম কৰাটো বেছি দিন হোৱা নাই 3 বছৰ হৈছে 3 বছৰ ঘৰটো আপোনালোকৰ চাগে ইয়াতেই নাই ক'ত ঘৰ দূৰত আছে কুবেৰালি হয় তো কাম কৰি কেনেকুৱা লাগে ইয়াত ভালে লাগে ন এইটো কি প্ৰাইভেট বাগান নেকি কোম্পানী হয় আচলতে ফ্ৰেণ্ড এইবিলাকৰ যিবিলাক পাত যিবিলাক কোমল একেবাৰে এইবিলাক আগৰ পাতবিলাক এইবিলাকহে উঠায় এইবিলাক নুঠায় এইবিলাক উঠালে চাহপাত নহয় চাগে এইবিলাকৰ পৰা ধুনীয়া হয়
আচলতে ফ্ৰেণ্ড এই চাহ বাগানখন আছে কদমতলা চাহ বাগিচা বোলে ওদালগুৰি ডিষ্ট্ৰিক্টত। তো বহুত ভাল লাগিছে। মোৰ লগত মামাও আছে। আছে। ইফালে আৰু মানুহ আছে বলক অলপমান আগুৱাই গৈ চাওঁ। তো ফ্ৰেণ্ডছ খুৰীহঁতৰ ওচৰত আহিছিলোঁ এইমাত্ৰ ইয়াতোলে এটা ধুনীয়া সাপ ওলাইছিলে ধুনীয়া সাপ। তো সিফালে বোলে চৰ্দাৰ আছে বলক অলপমান চৰ্দাৰৰ ওচৰলৈ যাওঁ। তো ফ্ৰেণ্ডছ আহিলোঁ আহি কিনে সিফালে কথা পাতি থাকোঁতেই তাৰ পৰা বাইদেউ কেইজনীয়ে ক'লে যে ইফালে চৰ্দাৰ আছে। তো দাদা আপুনিতো ইয়াত চৰ্দাৰ ন? মালিক ক'ৰ ইয়াত এইটো বাগানৰ মালিক আছে ন? মালিক ক'ত আছে? তেজপুৰত। নামটো কি? নামটো নাজানে। তো ইয়াত আপোনাক এইবিলাক চোৱা চিতা কৰিবলৈ দিছে চাগে। তো এইবিলাক মানুহে যে কাম কৰি আছে ইহঁতক কিমানকৈ হাজিৰা দিয়ে মজুৰি? 200 টকা দিনত। আৰু এইবিলাক পাতবিলাক কোমলবিলাক উঠাই ন? এইটো মৰাপাতটো নলয়। কোমল একেবাৰে কোমল যিটো একেবাৰে ওপৰত উঠাই ওলাইছে নতুন এইটোহে লয় ন? আৰু এইবিলাক ক'ত চাহপাত ক'ত বনায়? কালাইগাঁও ফেক্টৰীত লৈ যায়। তো ভালে লাগিল দাদাৰ লগত কথা পাতি। পুৰা চাই চাই হাঁহি আছে মোৰ ফালে। পুৰা চাওক কি ধুনীয়াকৈ পাত উঠাই আছে পুৰা এনজয় কৰি কৰি। বাইদেউ বোলে নাজানে পুৰা এনজয় কৰি কৰি চাওক না কি ধুনীয়াকৈ পাত উঠাই আছে সকলোৱে মিলি বহুত ভাল লাগে। চাইছেনে ফ্ৰেণ্ড এইবিলাক পুৰা কোমল কোমল যিবিলাক পাত এইবিলাকহে উঠাই লয়। এইবিলাকে দিয়া চাহ বনায় চাহপাত বনায়। এইবিলাক চাই আকৌ আমি খাওঁ। ফ্ৰেণ্ড বাগানত আহিছিলোঁ বহুত ভাল লাগিলে সকলোৱে অলপ সঁহাৰি কৰিলে সঁহাৰি দিলে মোৰ লগত ভিডিঅ' বনোৱাত। চৰ্দাৰ আছে চৰ্দাৰকতো মই গমেই পোৱা নাছিলোঁ ইয়াত চৰ্দাৰ আছে বুলি। চৰ্দাৰৰ লগতো লগ কৰাই দিলে মোক। মামা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ন? ভিডিঅ' বনোৱাত মোক সহায় কৰি দিলে বহুত। তো বলক আগুৱাই গৈ থাকোঁ আৰু। তো ফ্ৰেণ্ডছ ভিডিঅ'টো আচলতে লাহে লাহে বহুত ডাঙৰ হ'বলৈ গৈ আছে। তো বলক ভিডিঅ'টো আমি পাৰ্ট হিচাপত দিম। এইখিনি এতিয়ালৈকে যিখিনি কৰিছোঁ এইখিনি পাৰ্ট 1 দিম আৰু এতিয়াৰ পৰা যিখিনি কৰি যাম এইখিনি পাৰ্ট 2 দিম। তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন নতুন আপডেটবোৰ পাই থাকে আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টা বটনডালো বজাই দিব।